নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এয়া আমাৰ জীৱনলৈকে ৰেডিঅ' শ্ৰোতা সংঘৰ মাইক্ৰফোনৰ সন্মুখত মই দীপজ্যোতি বৰা। প্ৰিয় শ্ৰোতাসকল, শুনোচোন আহক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংকৰি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আপোনালোকৰ সকলোৱে চিনাকি ঘোষক অসীম কুমাৰ কাজী ছাৰৰ এক সুন্দৰ অনুভৱ আকাশবাণী গুৱাহাটী কেন্দ্ৰক লৈ। শুনোচোন আহক। আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ এতিয়াৰ পৰা এতিয়ালৈকে আকাশবাণীয়ে ৰাইজৰ হিতাৰ্থে ৰাইজৰ সুখৰ অৰ্থে সেৱা আগবঢ়াই আহিছে। আচলতে এনে এটা সংবাদ মাধ্যমক মাধ্যম হিচাপে বা মাধ্যম বুলি ক'ব নোৱাৰি। আকাশবাণী গুৱাহাটী হৈছে এটা জাতীয় প্ৰতিষ্ঠান। আকাশবাণীয়ে সদায় শ্ৰোতাৰ বাবে সেৱা আগবঢ়াই আহিছে। যেতিয়া আকাশবাণীয়ে অনুষ্ঠানসমূহ প্ৰযোজনা কৰে বা অনুষ্ঠানসমূহৰ সূচী নিৰ্ধাৰণ কৰে, তেতিয়া কেৱল শ্ৰোতাৰ দিশটো চাই আৰু শ্ৰোতা চাই নিজৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত শ্ৰোতাসকলৰে হওক, ৰাইজৰে হওক, দেশৰে হওক, শ্ৰোতাসকলৰ মতামত লৈ কিদৰে দেশৰ সমস্যা এক ইতিবাচক সমাধান উলিয়াব পাৰি, সেই ক্ষেত্ৰতো আকাশবাণীয়ে সদায় সহযোগ আগবঢ়াই আহিছে। আকাশবাণী বিভিন্ন চৰকাৰী আঁচনিৰ কথা ৰাইজৰ বাবে প্ৰচাৰ কৰে। কেৱল আকাশবাণীয়ে যিবোৰ আঁচনি ৰাইজৰ হিতৰ বাবে চৰকাৰে কাৰ্যকৰী কৰিবলৈ লয়, সেই আঁচনিবোৰৰ কথা কেৱল আকাশবাণীয়ে ৰাইজৰ মাজলৈ একেবাৰে ভিতৰুৱা অঞ্চললৈ লৈ যাব পাৰে। সেইবাবে আকাশবাণীক ক'ব পাৰি ৰাইজৰ বাবে, শ্ৰোতাসকলৰ বাবে, সকলোৰে বাবে এক বিশ্বাসযোগ্য, এক নিৰ্ভৰযোগ্য সংগী। আজি আকাশবাণী গুৱাহাটীৰ ৭৫ বছৰত ভৰি দিয়াৰ এই শুভক্ষণত আকাশবাণীৰ এগৰাকী কৰ্মী হিচাপে গৌৰৱবোধ কৰিছো। ধন্যবাদ।